আমাৰ মূল মানে উদ্দেশ্য হ'ল যে সূত্ৰধৰ যি কিলোমিটাৰ এটা পুৰণি ঐতিহ্য জাতি এই জনগোষ্ঠীটো উত্তৰণৰ কাৰণে প্ৰতি বছৰে আমাৰ যি এইবাৰ আমাৰ 83 সংখ্যক পদমুক্ত ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস আমাৰ এইখন ফিল্ডতে আমি এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি আয়োজন কৰিম অহা 27 আৰু 28 ছেপ্টেম্বৰ তাৰিখে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে পদমুক্ত ছাত্ৰ সন্থাৰ 83 সংখ্যক প্ৰতিষ্ঠা দিৱস আমাৰ অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানত আমাৰ অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকা ডাঙৰীয়া মুখ্য অতিথি হিচাপে থাকিব তথা BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব আমাৰ বিধায়ক স্থানীয় বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া তথা আমাৰ উদুপ কুমাৰ দে আমাৰ যেহেতু EM গতিকে এনেধৰণৰ কিছু চিন্তা চৰ্চা কৰা হৈছে কিন্তু আমাৰ বিশেষকৈ অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া মুখ্য অতিথি হিচাপে থাকিব আৰু এই অনুষ্ঠানত বিভিন্ন জাতীয় সংগঠনৰ সভাপতি সম্পাদকসমূহ থাকিব আৰু এই বিষয়ত আলোচনা কৰা হৈছে আমাৰ মূল মানে উদ্দেশ্য হ'ল যে সূত্ৰধৰ যি খিলঞ্জী এটা পুৰণি ঐতিহ্য মণ্ডিত এটা জাতি এই জনগোষ্ঠীটো উত্তৰণৰ কাৰণে এনেধৰণৰ প্ৰতি বছৰে আমাৰ যি সদৌ অসম ছাত্ৰ 1941 চনত যিসকল আমাৰ আপুৰুগীয় ব্যক্তিয়ে এই অনুষ্ঠানখন কৰি থৈ গৈছে তেওঁলোকৰ সোঁৱৰণিত এই অনুষ্ঠানখন আমি প্ৰতি বছৰে কৰি আহিছোঁ আৰু আগন্তুক দিনতো এই অনুষ্ঠানখন আমি আগবঢ়াই লৈ যাওঁ আৰু এই কাৰণত সমগ্ৰ অসমবাসীক সূত্ৰধৰবাসী বিশেষকৈ ৰাইজক আমি সহযোগিতা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ বিশেষকৈ 28 তাৰিখে আমাৰ মুকলি সভা তথা সাংস্কৃতিক শোভাযাত্ৰা হ'ব সাংস্কৃতিক শোভাযাত্ৰা আমাৰ মুখ্য আকৰ্ষণ হিচাপে থাকিব আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা ডাঙৰীয়া তথা আমাৰ গৰিমা শইকীয়া গাগ বাইদেউ থাকিব গতিকে সাংস্কৃতিক শোভাযাত্ৰাত তেওঁলোক আমাৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব আমাৰ বিশেষকৈ আমাৰ যি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া এটা দাবী সংগ্ৰাম কৰি আহিছোঁ যে আমাক উন্নয়ন পৰিষদ লাগে সদৌ অসম ভিত্তিত গতিকে সেই বিষয়টো আমি এই মঞ্চৰ জৰিয়তে আমি দাবী জনাম তথা BTRত আমাৰ যি ভূমিৰ অধিকাৰ সূত্ৰধৰসকলৰ বাবে বিশেষকৈ ভূমিৰ অধিকাৰ তথা আমাৰ যি চাব ডেভেলপমেণ্ট বৰ্ড ইমান দিনে আমি দাবী কৰি আহিছোঁ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াত এই কথাটো আমি এইখন অনুষ্ঠানৰ জৰিয়তে আমি বিশেষকৈ দাবী জনাম